গহপুৰত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। গোপালপুৰ গাঁও পঞ্চায়তৰ মিলনপুৰ সাৰণীজানৰ ককিল নদীৰ ওপৰত ৰাইজে নিজে ৩০ৰ পৰা ৪০,০০০ টকা খৰচ কৰি নিৰ্মাণ কৰিলে এই বাঁহৰ দলংখন। ১২ৰ পৰা ১৩খন গাঁৱৰ ৰাইজে যাতায়াত কৰে দলংখনেৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও অহা যোৱা কৰে এই দলংখনেৰে। ইমানৰ পিছতো বহুবাৰ স্থানীয় ৰাইজে অনুৰোধ কৰা স্বত্তেও কোনো কেৰেপে নকৰিলে স্থানীয় বিধায়কে। আমিতো বহুত দিনৰ পৰা বনাই আহি বছৰে দুবাৰ বনাবলগীয়া হয়। আপোনাৰ ২০,০০০ মানে দুবাৰ বনালেতো ৪০-৩০,০০০ টকা এনেকৈ যায়। বছৰে বনাই আহোঁ, সেইটোৱে আৰু কিমান বনাব। এই বিধায়কটো কি ক'ম আৰু, এতিয়া নিজৰ সমষ্টি বুলি ক'লেতো নিজৰ গাঁও হয়, নিজৰ এৰিয়া হয়। নিজৰ গাঁওখন যদি ভাল কৰিব নোৱাৰে, বেলেগত গৈ দিল্লীত গৈ মুম্বাইত গৈ বাহাদুৰি কৰিলে নহ'ব। সেইটোৱে কৈ আছোঁ, মানে আমি বাৰে কৈ আছোঁ যে আমাক মানে ইলেকশ্যনৰ সময়ত আহে ভাল বুলি কয়, আপোনালোকে ভোটটো দিয়ক, তাৰপিছত আমি দিম, তাৰপিছত নাহে মানে। এইটোতো আপোনাৰ ১০-১২খন অহা যোৱা কৰে, কৰি আছে, হাত ভৰি ভাঙিছে, অহা যোৱা হৈ তেনেকুৱা ভৰি তেনেকুৱা হৈ আছে মানে। কিমানখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে? ইয়াতো আপোনাৰ ২০-৩০ এনেকুৱা ২০-৩০খন মানে এখন বিদ্যালয় অহা যোৱা কৰে যিটো বাটেৰে মানে ছাত্ৰ-ছাত্ৰী। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, টক শ্ব' 24 ইণ্ডিয়া।